গাইজ যোৱাকালি ভিডিঅ' এটাত কৈছিলোঁ আজি দাদাৰ ছোৱালীজনীৰ তোলনি বিয়া আৰু এইফালে পুৰি ভাজি আছে আৰু পুৰি চব্জি এনেকৈ খাবলৈ দিয়া হ'ব। এয়া তেওঁলোকে ভাজি আছে আৰু এইফালে খোৱাৰ ব্যৱস্থা কৰি থৈছোঁ। তাৰপিছত এইফালে আছে আকৌ ছোৱালী কেইজনী আছে, এয়া দেখা পাইছে পুৰি বনাবলৈ দিছোঁ, সিহঁতক বনাই আছে। গা ধোৱাৰ পিছত এনেকৈ কিছুমান নিয়ম কৰিবলৈ দিছে আৰু নিয়মখিনি কৰি আছে আৰু দেখুৱাই দি আছে কেনেকৈ কৰিব লাগে। ডাঙৰকৈ পাৰ্টি এখন দিবলৈতো সকলোৰে মন যায়, কিন্তু টকাইহে কৰিব কাম আৰু আমাৰ হাতত টকা পইচা তেনেকৈ নাই আৰু সেইকাৰণে ডাঙৰকৈ পাৰ্টি দিব নোৱাৰিম। তোলনি বিয়াৰ পিছত ডাঙৰকৈ দিব বিচাৰিলে পাৰে, কিন্তু আমি নোৱাৰিম কাৰণে আৰু 4 দিনতে মানে সকলোখিনি ভেজাল মাৰি দিয়া হৈছে। আৰু বাৰিষা দিনত কিবা যদি আয়োজন চলোৱা হয় মানে বৰষুণৰ কাৰণে ক'ত বহিবলৈ দিম, কেনেকৈ থাকিবলৈ দিম, মানুহখিনিক মানে চিন্তাত পৰি যোৱা হয়, বহুতে অসুবিধা হয়। সকলোখিনি নিয়ম শেষ হোৱাৰ পিছত, পূজা পাতল শেষ হোৱাৰ পিছত এয়া ৰাস্তাত ওলাই আনিলোঁ। কেইখনমান ফটো উঠাই দিওঁ আৰু অলপমান ভাবিলোঁ মই ভিডিঅ' কৰোঁ। আৰু এয়া ভণ্টি কেইজনীয়ে আছে আৰু বৌহঁতে আছে।